ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনাৰ দেখা নাই কেনেকুৱা মানে ৰূপ ধৰি এটা আছোঁ। তো আজি আমি এটা নেক্সট ভিডিঅ' শ্বুট কৰিবলৈ যাই আছোঁ। আজি ভিডিঅ'টো হৈছে মানে দুৰ্গা পূজাক লৈ। দুৰ্গা পূজা আহি আছে সকলোৱে জানে। তো দুৰ্গা পূজাৰ কাৰণে আমি এটা ভিডিঅ' বনাবলৈ যাই আছোঁ। সেইকাৰণে এনেকৈ মানে ড্ৰেছ পূৰা পিন্ধি ওলাইছোঁ গোটেইকেইজনে। এজনী আছে আৰু দুজনী আমি স্কুটিতে যাই আছোঁ। ৰাইজসকল, এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ যে এয়া হৈছে আমাৰ সুন্দৰ বঙাইগাঁও, আৰু বঙাইগাঁৱলৈ আমি গৈ আছোঁ। আৰু বঙাইগাঁৱত আমি কি কৰিছোঁ, কি কৰা নাই, গোটেই বস্তুখিনি আমি এটা এটা এপিছ'ড ছিষ্টেমত দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ অসুবিধা নহয় আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আমি কি দেখা পালো? বাবু কি খবৰ? বাবা দাদা দাদা অকমান ৰ'ব দাদা। ঘৰা আৰু এইটো হৈছে ঘৰৰ চানা। ভাইটি অ ভাইটি কি মৰম লাগে না। চাওক ইমান এটা ধুনীয়া জাগা। অ' মাই গড, তাতেই ধুনীয়া দেই বিৰা। অ' মাই, এইখিনি ইমান এটা ধুনীয়া জাগা, মানে ইমান ধুনীয়া কি ক'ম আৰু। ওপৰৰ ফালে নীলা আকাশ, এইফালে সেউজীয়া বননি, ইমান ধুনীয়া লাগিছে। গাইজ, এটা ইমান ধুনীয়া জেগালৈ আহিছোঁ, বিৰাটেই ভাল লাগিছে। এইটো এটা আহি আছে, মানে বিৰাট ভাল লাগিছে জেগাটো। এইটো বঙাইগাঁৱত হয়। বঙাইগাঁৱৰ পাহাৰী মন্দিৰ নে কি কয় নাজানো, তেনেকৈ কৈছে ইয়াৰ ওচৰবিলাকে। আহিছোঁ, বিৰাট ভাল লাগিছে। কিন্তু সৰু সৰু নিজৰা বৈ আছে, এইবিলাক ইমান মানে বিৰাটেই ভাল লাগিছে। ইমান দূৰ অহা কষ্টখিনি, মানে এনেকুৱা এটা জেগা দেখা পাই গ'লে মানে বিৰাটেই ভাল লাগে। এনেকুৱা এটা জেগা দেখা পালে মনটো বিৰাটেই শান্তি লাগে, মানে ইমানেই ভাল লাগিছে। দূৰৰ পৰা যিখিনি কষ্ট কৰি আহিছোঁ, মানে জেগাটো দেখাৰ লগে লগে মনটো ভাল লাগি গ'ল, বিৰাট ভাল লাগিছে। আপোনালোকে কেতিয়াবা যদি বঙাইগাঁৱত আহে, এইটোলৈ আহিব। খুবেই ধুনীয়া মন্দিৰ হয়, চাব আহিব পাৰিব, বহুতেই ধুনীয়া। ইয়াৰ ৰূপ দেখক, মানে কেনেকুৱা হৈ গৈছে, মানে চাওক। আৰু এজনী চাওক, এইজনীৰ অৱস্থা চাওক, মানে কি ক'ম আৰু। মানে মানুহ কেইজন মানে একেবাৰে অৱস্থাই নোহোৱা হৈ গৈছে। লাগিল আপোনাৰ আহি কওকচোন, মানে ইমান কষ্ট কৰি আহিছে কিন্তু জেগাটো ইমান ভাল, মানে কি ক'ব। মানে ভালেই লাগিছে মোৰ, মানে আহি মানে আৰু কি ক'ম আৰু, এইখিনিতে থেকেচা খালোঁ ন। কিন্তু জেগাটো বিৰাট ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। চাবলৈ আপুনি কওকচোন এতিয়া, আপোনাৰ কেনেকুৱা লাগিল? ধুনীয়া ধুনীয়া, অতি সুন্দৰ, বিৰাট ভাল লাগিছে না। ইমান কষ্টখিনি অহা মানে বিৰাট ভাল লাগিছে। চাওক, আপোনালোকক মই দেখাই আছোঁ মন্দিৰটো ইয়াৰ পৰা। ইমান এটা ধুনীয়া, ওপৰৰ পিনে ওপৰত চিৰি আছে, ওপৰত যিমান যায় সিমানে চিৰি আছে। শান্তি মিল গৈ বহুত ধুনীয়া লাগিছে, বহুত মানে বহুত। কেতিয়াবা যদি কোনোবাই বঙাইগাঁৱত আহে তো ইয়াতে নিশ্চয় এবাৰ আহি চাব। বিৰাট এটা ধুনীয়া জেগা, বিৰাটেই ধুনীয়া। আহিব কেতিয়াবা। এজনী আহি আছে, তাই একেবাৰে মেখেলা চেখেলা দাঙি পেলাই, ৰবা তাইৰ পৰা সুধিলোঁ কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে, কিন্তু বহুত কষ্ট হৈছে। কিন্তু আহি বিৰাট ভাল লাগিছে না জেগাটো? অঁ, বহুত ভাল লাগিছে। ইয়ালৈকে চাই থাকা ভিডিঅ'টো। এইকেইজনী আহিবই পৰা নাই এতিয়াও।
ওহো ভিডিঅ' হৈ আছে আমাৰ মাজত এজনী আহি পাল বাৰু কষ্ট মস্তকে এয়া চাওক দুজনী আকৌ আহিবলৈ বাকী আছেই আমি দুজনীকে ৰৈ আছোঁ বাৰু প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমি এই ভিডিঅ'টি বহুতদিন আগতেই কৰিছিলোঁ আৰু তাৰ ডেছক্ৰিপশ্যন বক্সত আমি লিংকটো দি দিম কি আমি ভিডিঅ' কৰিছিলোঁ বাৰু তাৰে অলপমান দেখাব চেষ্টা কৰিছোঁ এয়া আমাৰ ভণ্টিসকল নাচি আছে অলপ ফুলবিলাক আমি দেখাই দি আছোঁ কি কৰিছে আপোনালোকে জানে আমাৰ ভণ্টিসকল নাচে কিন্তু তাৰ আগতে দেখাব বিচাৰিছোঁ আমি য'ত আহিছোঁ তাৰ শিৱ মন্দিৰৰ অলপমান দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক এয়া শিৱলিংগ আছে তাৰপিছত এটা টিং এটা আছে বাৰু প্লাষ্টিকৰে হয় এয়া সৌন্দৰ্যৰে ভৰা বঙাইগাঁও আৰু বহুত বেছি ভাল লাগিছে আমি প্ৰকৃতিৰ মাজতে আমি ভিডিঅ'টো শ্বুট কৰিবলৈ ওলাইছোঁ বাৰু ক'ত আছে চা বঙাইগাঁও নহয় কৈলাশ একেলগে যাই থাক এয়া ভিডিঅ' কৰাৰ মাজে মাজে আমি ফটোশ্বুটো কিছুমান কৰিছোঁ এয়া আমাৰ ভণ্টিসকলে ফটো উঠিছে বাৰু দিলো হৈছে হৈছে বাপা ঐ এতিয়া মানে আমি নুমি আছো পাহাৰৰ পৰা এইটো আছে আহোন যাই আছে গোটেইবিলাকে বহুত কষ্ট দেই উঠাতে বহুত কষ্ট তাৰপিছত আৰু নুমি আছো ইয়াতে আৰু বহুত বস্তু মানে লৈ আহিছিলোঁ ন তো চাই থাকক আমাৰ ভিডিঅ'টো ধুবি দে শিলত গেলি বেছি ভাল লাগব মাছো দে আমি বস্তুটা ইনকে ইটো ৰেডি দুখাব লাগব না ৰেডি দে লাগাও ৰেডি আমাৰ ফ্ৰেণ্ড কইব কজ আমি আকৌ পিন অলপমান ভৰি হিখান অলপমান থালখান তলত ৰ দে এসে বাস 1 2 3 ইশারা লাগাই মই ফার্স্ট একবার কে করব লাগব দৌড় করে গেল গেল গোবা লাগব একবার তে 1 2 3 স্টার্ট ও ভারে সে তো ভারে অ্যাক্টিং হচ্ছে কি ও ইয়ার ভিউটো যে ইমান দে আ 1 2 3 স্টার্ট এই সেন্টার পিন্ধিছে যে আমাৰ দি ৰয়থাকুৰ ফেমিলিৰ সকলো মেম্বাৰে আমাৰ ভিডিঅ'টো ভালকৈ বনাব চেষ্টা কৰিছে আৰু প্ৰত্যেকজনে আমাৰ সহযোগিতা কৰিছে পাই দে
আমি যেনি তেনি তাতে শ্বুট কৰিলোঁ আৰু এতিয়া আমি অলপমান বেলেগ ফালে যাব ওলাইছোঁ আৰু নেক্সট এপিছ'ডত আমি কি কৰিলোঁ অলপমান জনাব চেষ্টা কৰিম আপোনালোকক আমি আহিছোঁ সন্যাসী পাহাৰলৈ আমি নেক্সট শ্বুটৰ কাৰণে আৰু আপোনালোকে গোটেই ভিডিঅ'টো চাই যাব আৰু নেক্সট এপিছ'ডত আমি কি কৰোঁ সেয়া আমাৰ সকলো দৰ্শকে দেখা পাব বুলি আশা ৰাখিলে